দিয়া সকলো সাংবাদিক বন্ধু বান্ধৱ আচলতে গোটেইখিনি পইণ্ট অলৰেডি সামৰি গৈছে, বেছি দীঘলীয়া কৰাৰ এই মুহূৰ্তত অৱকাশ নাই। তথাপি মই ২-৪টা কথা ক'ব বিচাৰিছোঁ এইকাৰণেই যে NRC-খন আজি যিখিনি মানে কজ অফ ৰিজেকশ্যন দিয়াৰ কথা আছিল সেইখনটো দিয়া নহ'ল, কজ অফ এক্সক্লুশ্যন যিখিনি দিয়াৰ কথা আছিল সেইখিনি দিয়া নহ'ল। তাৰ একমাত্ৰ কাৰণ হ'ব যে NRC বেছ আছিল 1971 আৰু গভৰ্ণমেণ্টৰ এজেণ্ডা হ'ল এইটো 2014লৈকে এটা সেলফ কন্ট্ৰাডিক্ট হয় বুলি তেখেতসকলে NRC-টোক এতিয়া নস্যাৎ কৰাৰ এটা কৌশল তেখেতসকলে ৰচনা কৰিছে, এইটো স্পষ্ট। দ্বিতীয় কথাটো মই ক'ব খুজিছোঁ যে ল্যান্ড পলিচি বা ক্ল'জ 6 বা আৰু যিখিনি বস্তু আছিল এই কথাখিনি আমি ডিটেইলছ ক'ব নাযাওঁ, অলমষ্ট চবে কৈছে যে ল্যান্ড পলিচি 2019 আমি যদি দেখা পাওঁ তাত বাৰ বাৰ খিলঞ্জীয়াৰ কথাবিলাক আহিছে, সেইখিনি এতিয়ালৈকে ডেফিনেশ্যনটো হোৱা নাই। যদিও ক্ল'জ 6ৰ জৰিয়তে এটা ডেফিনেশ্যনৰ লাইনত আহিব খুজিছিল, এটা দিছিল, এটা পৰ্যায়লৈকে লৈ আনিছিল কষ্ট কৰি, সকলো জাতীয় সংগঠনৰ কথা পাতি এটা পৰ্যায়লৈকে আনিছিল। কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো মেণ্টেলিটি, হোম ডিপাৰ্টমেণ্টৰ যিটো মেণ্টেলিটি কিন্তু শ্ব' কৰিছে যে তেখেতসকলৰ কিমানখিনি আন্তৰিকতা আছে সেইটো কিন্তু স্পষ্ট কৰিছে। আৰু সম্প্ৰতি বৰ্তমান অসমত যি পৰিস্থিতি আমি দেখিছোঁ যে এটা ডেভেলপমেণ্টৰ পলিটিক্সৰ পৰা কিমান দূৰ তেখেতসকলে আঁতৰি আহিছে, তেখেতসকলৰ যিটো এজেণ্ডা যোৱাবাৰ ইলেকশ্যন এজেণ্ডা মানে কিবা ভিজন ডকুমেণ্ট আছিল, তাৰপিছত বিভিন্ন সময়ত যিবিলাক প্ৰতিশ্ৰুতি আছিল সেইবিলাকৰ কিমান দূৰত টোটেলি এটা অপজিট ডিৰেকশ্যনত চলিছিল। অসমৰ মূল সমস্যা হিচাপত বিদেশী সমস্যা হিচাপত লৈছিল আৰু বিদেশী সমস্যাক আমি দেখিছোঁ সম্পূৰ্ণ ধৰ্মৰ ওপৰত ভিত্তি কৰি এটা সাম্প্ৰদায়িক ৰাজনীতি তেখেতসকলে ইয়াত কৰিছে। ইভেন কি ভাৰতবৰ্ষ আমাৰ অসমত যদি দেখিছোঁ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি দায়বদ্ধ ৰাখি তেখেতসকলে সেইখন শপত লৈ মন্ত্ৰী হোৱা মানুহখিনিও আজি ইমানখিনিলৈকে আহিছে, যিটো আজমলৰ সভ্যতা ভাৰ্চেছ আৰু কিবা সভ্যতা এইবিলাক কথা ক'বলৈ ষ্টাৰ্ট কৰিছে। তেখেতসকলৰ বক্তব্য ইমানলৈকে আহিছে মানে কেনেকৈ সাম্প্ৰদায়িকটো সৃষ্টি কৰিব, মাদ্ৰাছাৰ কথা কৈছে, কেতিয়াবা কোনোবাই টোটেলি এণ্টি কনষ্টিটিউশ্যন কেম্পেইন চলাইছে, কিন্তু গভৰ্ণমেণ্টে কৈছিল শূন্য সহনশীলতা। এই ক্ষেত্ৰত দেখিছোঁ সম্পূৰ্ণৰূপে তেখেতসকলৰ সহনশীলতা আছে, টোটেল কেম্পেইন চলাইছে। 2-3বাৰ ফায়াৰিং হ'ল, আপোনালোকে জানে গোটেই অসমত এটা গভৰ্ণমেণ্ট অৰ্গেনাইজ, গভৰ্ণমেণ্ট পেট্ৰনাইজ কৰি মানে ষ্টেট স্পন্সৰ কিছু মানুহ ইয়াত নমাই দি যাতে আন্তঃসম্প্ৰদায়ৰ এটা সংঘাত সৃষ্টি কৰিব পাৰি, এটা অশান্তি সৃষ্টি কৰিব পাৰি। বিজেপিৰ ভোট লোৱাৰ যে কৌশল আমি ইউ পি বা গুজৰাটত যেনেকৈ দেখা পাইছোঁ, তাৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আপোনাৰ ব্যৱস্থা তেখেতসকলে চলাইছে। আৰু এইবিলাকৰ ক্ষেত্ৰত আমি দেখিছোঁ দুটা বস্তু আমাৰ মূলত এফেক্ট হৈছে, আৰু সেই দুটা বস্তু হ'ল ভাৰতবৰ্ষৰ পবিত্ৰ সংবিধানত তেখেতসকলে ধোৱা চাঙত তুলিছে, তেখেতসকলে কেয়াৰ কৰা। কালৈ যেতিয়া দিল্লীত বৈঠক হৈছে তেতিয়া মই হোম মিনিষ্টাৰৰ কথাবিলাক কৈছিলোঁ যে এইটো টোটেলি এণ্টি কনষ্টিটিউশ্যন কথা। আপোনাৰ যি বক্তব্য 36 আপুনি ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাইলেশ্যন কৰিছে, তেখেতে কৈছিলে এইবিলাক কাগজত লিখা থাকে, এইবিলাকৰ ভিত্তিত দেশ নচলে, মোক আনচাৰ দিছিল হোম মিনিষ্টাৰ। আজি আমি দেখিছোঁ অসমৰ সম্প্ৰীতিটো সম্পূৰ্ণ বিনষ্ট কৰাৰ পথত। সেইকাৰণে মই আজি আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আমি যদি অসমখন বচাব খোজোঁ, আমি যদি অসমখন ৰক্ষা কৰিব খোজোঁ, আমি যদি অসমৰ সম্প্ৰীতি বচাই ৰাখিব খোজোঁ আৰু ভাৰতৰ সংবিধান যদি বচাই ৰাখিব খোজোঁ, তেতিয়াহ'লে আজিৰ যিটো আমি ইয়াত বহিছোঁ, আজি আমি বিজেপিৰ বিৰুদ্ধে মঞ্চ এটা গ্ৰেণ্ড এলায়েন্সৰ পক্ষে আমি আগবাঢ়িছোঁ আৰু আমাৰ বহুতো আলোচনী চলি আছে। নিশ্চয় আমাৰ বৰ ডাঙৰীয়াই সেইখিনি পিছত আপোনালোকৰ জৰিয়তে আকৌ জনাব, আমি আকৌ যৌথভাৱে আপোনালোকে জনাম। কমচে কম আজিৰ দিনত বিজেপিৰ বিৰুদ্ধে তেখেতসকলৰ যি ফেচিষ্ট নেচাৰ তাৰ বিৰুদ্ধে কিন্তু আজি আমি এটা কথা আমি একমত হৈছোঁ যে আমি এই চৰকাৰক ওফৰাব লাগিব, অসম বচাব লাগিব, অসমীয়াৰ অস্তিত্ব বচাব লাগিব, অসমৰ সম্পদ বচাব লাগিব, ভাৰতবৰ্ষৰ সংবিধান বচাব লাগিব। ধন্যবাদ।